আজিৰ ভিডিঅ'টো এয়া বিহুৰ বাঁহী ভাত খোৱাৰ পৰা আৰম্ভ কৰিছোঁ। এয়া তেওঁ ভাত গৰম কৰি আছে, জুইৰ কাষতে এয়া ভাত খোৱা ল'ৰাটো তেওঁ ভাত খাই আছে। ময়ো লগতে খাই আছোঁ। তিলৰ তৰকাৰীয়ে বিহুৰ এসাঁজ। আজিৰ দিনটো ভিডিঅ'টো এনেদৰে আৰম্ভণি কৰিছোঁ। আহকচোন পিছলৈকে কি হয় চাই থাকোঁ। বন্ধু বান্ধৱীসকল, মই ৰুমাৰাণী মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মাঘৰ উৰুকাৰ নিশা যোৱাকালি গ'ল। আজি বিহু উপলক্ষে আমাৰ ইয়াতে অলপমান খেল ধেমালি পাতিছে, তাকে সহযোগ কৰিব যাওঁ। আহকচোন কি খেল খেলোঁ, কিনো প্ৰাইজ পালোঁ তাকে চাওঁ। ভেলাঘৰৰ জুই আমি নাপালোঁগৈ, শেষাংশ মাত্ৰ এয়া বাঁহকেইডাল জ্বলি থকা সেয়াহে পালোঁগৈ। তাতে তাপ ল'লোঁ, অলপ ভগৱানৰ আশীৰ্বাদ ল'লোঁ। ভেলাঘৰৰ জুই এয়া খেল ধেমালি আৰম্ভ হ'ব ওলাইছে। খেল ধেমালি আৰম্ভ হোৱাৰ আগৰ পৰিৱেশ এয়া। সকলো ৰেডি হৈ আছে খেল ধেমালি চাবৰ বাবে। আহকচোন আমিও চাওঁ। পেলাই দিলে নহ'ব, দৌৰিলেও নহ'ব, এইবিলাক কাম নাই, শেষ কৰিলেই হ'ল। আমি হাঁহটো চাইডত বুলি মাজত দিম, এইটো প্ৰথমে কোৱা আছে। হাঁহটো যদি চাইডত যায় আমি মাজত দিম, বহি ল'ব লাগে। হাঁহটো আমি মাজত দিম, আমি হাঁহটো মাজত দিয়ে চাইডত দিম। আমাৰ কমিটিৰ সদস্যসকলক দুইফালে বেগ ফালে থাকিবৰ কাৰণে অনুৰোধ কৰিছোঁ। বেগ ফালে থাকিব, কোনোবাই আকৌ অট'মেটিক সোমাই আহিব। বেগ ফালে থাকক। ৰঞ্জিতা এইফালে আহা। পিছফালে কোনোবা এটা মৰিলে আকৌ কোনোবা এটা সোমাই দিব। কি ধুনীয়াকে ঠেং মাৰি দিব পাৰে।
খেলৰ শেষত এয়া প্ৰাইজটো বা কেইখনমান দৃশ্য মোবাইলত সাঁচি ৰখা, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি জনাব কেনে পালে। আজিলৈকে ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।